হেল্ল' গাইজ গুড মৰ্ণিং। তো বহুত দিনৰ মূৰত আজি আকৌ এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজত। তো আই হোপ আপোনালোকে চাই কেনে খুব ভাল পাব। তো আজি গৈ আছোঁ গোৱালপাৰাত। তো মোৰ বেটা এটা হৈছে, আপোনালোকে হয়তো কিছুমান গম পায় কিছুমান গম নাপায়। মোৰ ল'ৰা এটা হ'ল। তো মই ভিডিঅ' বনোৱা নাই। তো এইকেইদিন বহুত ব্যস্ত আছোঁ মানে আৰু টেনশ্যনো আছিলে। তো সেইটো কাৰণে ভিডিঅ' নিশ্চয় আহিব ল'ৰাৰ লগত এদিন ভিডিঅ' বনাম। আৰু আপোনালোকেতো গম পাবই, ল'ৰাটো দেখা পাবই আপোনালোকে, কিন্তু মই এতিয়া ভিডিঅ' নবনাওঁ ল'ৰাটোৰ লগত। তো বনাম। তো আপোনালোকে অলপমান অপেক্ষা কৰক আৰু তো দেখুৱাম আপোনালোকক। তো আজি গৈ আছোঁ গোৱালপাৰা হস্পিটেলত। তো বেটাৰ ল'ৰাটোৰ মানে চাৰ্টিফিকেট বনাব লাগে, জন্ম চাৰ্টিফিকেটখন, তাত যাওঁ বনাওঁ। তো আপোনালোকক ঘূৰি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। তো চাই থাকিব। বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ, তো আপোনালোকে অলপমান ছাপোৰ্ট কৰিব আৰু লাইক চাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। বহুত দিনৰ মূৰত লৈ আহিছোঁ ভিডিঅ'। তো এই উৎসাহ কৰি দিব, মানে ভাল লাগিব মনটো। বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, তথাপি আপোনালোকে ছাপোৰ্ট কৰিছে। তো মানে আপোনালোকে বুজি পাইছে মোৰ কথাবিলাক। তো ভালকৈ বুজাই ক'ব নোৱাৰিলেও বাইক চাইক গিলা যাই আছে, তো বুজাই ক'ব পৰা নাই যদিও আৰু সেই আৰু বুজি ল'ব আপোনালোকে নিজে। তো আপোনালোকে জানো ইমান মানে বুজি পায় তৎক্ষণতে, তো সেইটো ভাল লাগে। তো মৰম চৰম দিব, লাইক চাইক ছাবস্ক্ৰাইব কৰিব, আৰু যদি পাৰে দুই এটা শ্বেয়াৰ কৰি দিব, তো তেতিয়া আৰু বেছি ভাল লাগিব। তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই কিংকৰ, আপোনালোকে চাই আছে কিংকৰ ব্লগছ। তো গৈ আছোঁ, দিনটোত দেখুৱাই আছোঁ আপোনালোকক কি কৰি আছোঁ। তো কি কৰি আছোঁ মানে গোৱালপাৰাত গৈ আছোঁ। তো গোৱালপাৰাত গৈ আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে চাই থাকিব, তো চাই থাকক। তো আগলৈকে বলক। আৰু এনেকৈ আমি আহি মোটামুটি গোৱালপাৰা পালোঁ আৰু। তো অলপমান দূৰ আছে। তো সেই আৰু গাড়ীতে গৈ আছোঁ আমি, মজা চাই। তো মই বিন্দাছকৈ আগত বহি ল'লোঁ আৰু এইটো ভিতৰৰ ৰাস্তাৰে গৈ আছোঁ। জেগাটোৰ নাম নাজানো, জানো যে ভিতৰেদি আহিব পাৰি। তো এইটোতে পুৰা গৈ আছোঁ গোৱালপাৰা। তো আৰু এই টাৰ্ণিংটো লৈ কেনে মোটামুটি পালোঁৱেই আৰু আমি গোৱালপাৰা। তো এতিয়া যাম ডাইৰেক্ট চিভিল হস্পিটেলত। তো বেটাৰ চেকআপটো কৰাই লওঁ বিন্দাছ কৰি। ভগৱান কৰি চবখিনি ভালে আহিলে ভাল আছিল, চব নৰ্মেল হৈ থাকিলে ভাল লাগিলে হয়। তো সেই আশা কৰোঁ যাতে চবখিনি ভালে হওক। তো এতিয়া আমি যাওঁ চিভিলত, যাৰ জন্ম চাৰ্টিফিকেটখন বনাম। তো জন্ম চাৰ্টিফিকেট বনাওঁতে সেইখিনি দৌৰা দৌৰি কৰিব লাগে, ক'ত কি কৰিব লাগে সেইখিনি নাজানো, বিশেষকৈ এক্সপিৰিয়েঞ্চ নাই। তো ফাৰ্ষ্ট টাইম এতিয়া এক্সপিৰিয়েঞ্চ হস্পিটেল। তো গৈ আছোঁ হস্পিটেল মানে এই ডেলিভাৰী কেছৰ বিষয়ে তাত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। তো গৈ আছোঁ। তো যাওঁ, ইফালেদি যাম আমি। ঘূৰো গাড়ী ঘূৰো। তো আমি গৈ আছোঁ। তো ইয়াত মাজে মাজে ট্ৰাফিক পূৰা লাগি যায়, কিন্তু আজি ইমান ট্ৰাফিক নাই। আৰু এদিনাখন আহিছিলোঁ, ভিডিঅ' বনাই নাই। তো মই আৰু মোৰ লগৰ এজন আহিছিলোঁ, কি ট্ৰাফিক, বম ট্ৰাফিক, পূৰা মানে একদম ৰখি যাব লগা হৈছে। তো এয়া হস্পিটেলৰ ভিতৰত ফাইনেলি আহি পালোঁ। তো এই মা বাবুক লৈ আছে। তো সেই আৰু আমি এতিয়া সেই দুজনে বহি আছোঁ, বাইদেউ কথা পাতি আছে ফোনত। তো আৰু হস্পিটেলৰ পৰা অহাত দেৰি হোৱাৰ কাৰণে মানে ভিডিঅ' বনোৱা নহ'ল। দৌৰাদৌৰিকৈ দোকানত টাইম হ'লে, তো দোকানত গুচি গ'লোঁ। দোকানৰ পৰা এতিয়া আহিলোঁ, সন্ধিয়া হ'ল। আহি কাৰণে দোকানত সোমালোঁ ইয়াত। তো ইয়াতে আছোঁ এতিয়া। তো মানে ভিডিঅ' বেছি কৰিব নোৱাৰিলে কাৰণে ব্যস্ত আছিলোঁ, অকলে গৈছিলোঁ। তো সেইটো কাৰণে মাহঁতে আছিল। তো মাহঁতে কিমান কি কৰিব জানে, সেই দৌৰি কৰিব মানে আমাৰ জেঠী এজন গৈছিল, মানে মোৰ ৱাইফৰ মানে জেঠীয়ে হয়। তো আশা হিচাপত তেখেতক লৈ গৈছিলোঁ। তো লৈ গৈ কেনে বাকীখিনি চবখিনি কৰিলে বাৰু, তাৰ পিছে মই গৈছোঁ, বাকী কামখিনি তেখেতে কৰিলে। তো এতিয়া বৰ্তমান সুস্থ। বাবু চেকআপটো কৰিলোঁ। তো জণ্ডিছ আছে, তো হোৱাৰ পিছতে জণ্ডিছ আছিলে। তো মানে এতিয়া নৰ্মেল বুলি কৈছে, টেনশ্যন নাই। তো ভয় খাবলগীয়া একো নাই সেনেকৈ কৈছে। তো এতিয়া বৰ্তমান ঠিকে আছে বাবুই চালামৰ। তো আই হোপ মানে জল্দি আহি আছে আপোনাৰ লগত, তাত বাবুৰ লগত ভিডিঅ' বনাম। এইটো বাবুক অলপমান ক্লিপ এটা দিছোঁ। তো হয়তো আপোনালোকে তাত ধৰিব পাৰিব পাৰে, নধৰিব পাৰে। তো অলপমান দিছোঁ। তো বেছি ভিডিঅ' বনা নাই এতিয়াও তাক। তো মানে গণনা কৰা যোনে গণাম, তো গণনা কৰা হিচাপত তো আপোনালোকক দেখুৱাই দিম। তো আৰু কি ক'ম আৰু, লগ পাইছোঁ অন্য এটা ব্লগত। তো আজি ইমানখিনিয়ে হ'ব ভিডিঅ'টো, বেছি দীঘলো নহ'ব। তো বেছি দীঘলকৈ বনাও নাই ভিডিঅ'টো আজি, মানে সেই আৰু তাত গৈছোঁ ভিডিঅ'টো বনাই নহ'ল। হস্পিটেলত গ'লোঁ, ভিডিঅ' বনাই নহ'ল। দৌৰি ইয়াত যাব লাগে তাত যাব লাগে, তো সেনেকৈ থাকি গ'ল। মানে জন্ম চাৰ্টিফিকেট বা কিবা চাৰ্টিফিকেট চবখিনি বনাব গৈছিলোঁ। তো এইখিনি বনাই চনাই একেবাৰে চবখিনি কাম কমপ্লিট কৰি আহিলোঁ। তো সেইটো কাৰণে নহ'ল, মানে ভিডিঅ' দৌৰি কৰাতে ভিডিঅ' বনাই নহ'ল। তো সেইকাৰণে ভিডিঅ'টো আজি ইমানখিনি থাকিব। লগ পাইছোঁ অন্য এটা ব্লগত। তো অহা ব্লগটোত যোনটো আহিবলগীয়া ব্লগ, সেই ব্লগটো মানে ভাবিছোঁ আৰু ধামাকা কৰিম বুলি ভাবিছোঁ।